এয়া জিৰ' হাপলি অৰুণাচল প্ৰদেশ। এতিয়া জিৰ' হাপলিৰ পৰা আমি শ্বেয়াৰিং কাৰ দি অল্ড জিৰ'লৈ যাম। জিৰ'টো জানেই খুবেই ধুনীয়া জেগা জিৰ' হাপলি। এইটো এটা পৰ্চনে হয় মাৰ্কেট ছাইডৰ, হাৰ্ডৱেৰ কিবা কিবি দোকানবোৰ আছে। তাকে বোলো অলপ শ্বেয়াৰিং কাৰৰ হেৰিলৈ টেম্পু ষ্টেণ্ডলৈ যাওঁ। ইয়াৰ টেম্পুবোৰ খুবেই ভাল, মাৰুতি কোম্পেনীৰ, মানে ভাল হেভি যে টাটা মেজিকৰ নিচিনা গাড়ীবোৰ, 5 ছিটাৰ বা 6 ছিটাৰ, খুবেই ধুনীয়া। আৰু দেখিছেনে ইমান নীলা আকাশ জিৰ'ত, ডাৱৰ একদম চমকি আছে, চমকিলা হৈ আছে একেবাৰে, ইমান নীলা আকাশ, সঁচাকৈ ভাল লাগে। এইখিনি অলপ মাৰ্কেট এৰিয়া আৰু অলপ কনজাষ্টেড হয়। এতিয়া ভিডিঅ'টো লাষ্টৰ ফালে চাব, যিসকল লোক জিৰ'লৈ অহা নাই বা অল্ড জিৰ'লৈ যোৱা নাই বা অৰুণাচল প্ৰদেশ একেবাৰেই অহা নাই, মানে বৰ্ডাৰবিলাকত আহিছে, এই ভিতৰবিলাকলৈ যেনেকৈ জিৰ' হাপলি, ইটানগৰ আদি অহা নাই। ইটানগৰৰ ভিডিঅ'টো মোৰ ইয়াৰ আগৰ ভিডিঅ'টোত আছে, মানে মই গহপুৰ হৈ ইটানগৰ হৈ আহিছোঁ জিৰ'লৈ। ইটানগৰ 0 পইণ্টৰ পৰা টাটা চুমোলৈ আহিছোঁ, ইয়াৰ আগৰ ভিডিঅ'টোত আছে, আপোনালোকে চাব বুলি আশা কৰিলোঁ। গহপুৰৰ হোলেংগিৰ পৰা পাছ বনাই পেলাই ILP বনাই হোলেংগিৰ পৰা ইটানগৰলৈ আহিছোঁ গংগা মাৰ্কেটলৈ। গংগা মাৰ্কেটৰ পৰা শ্বেয়াৰিং টেম্পুৰে 0 পইণ্ট আহিছোঁ, আৰু 0 পইণ্টৰ পৰা অল অভাৰ অৰুণাচলৰ যিকোনো জেগাত যাব পাৰি। আলং, আজিকালি আলু বুলি কয়, টাৱাং, বমডিলা, যিকোনো জেগাত যাব পাৰি, কিবিটো, আনিনি, চব জেগালৈকে চলে। এয়া টেম্পুত বহিলোঁ, এতিয়া অল্ড জিৰ' যাম। অল্ড জিৰ' যিখন গ্ৰীণফিল্ড এয়াৰপৰ্ট আছে তাৰ ওচৰতে মাৰ্কেট। ধানৰ খেতিবোৰ এতিয়া কাটিছে, কাটি পেলাই মানে নৰা বা পৰালিখিনিও এতিয়া হেৰিয়ে হৈ গ'ল চাগে, ফুলবোৰো নাপাম, কাৰণ বিৰাট ডাঙৰ উইণ্টাৰ চলি গ'ল, বৰফো পৰিছিল বোলে ডিচেম্বৰত বিৰাট জিৰ'ত। কিন্তু এতিয়া এনেই আৰু হিল ভিউখিনিয়ে হ'ব। আৰু মই এটা লাইভো কৰিছিলোঁ, সেইটো চাব বুলি আশা কৰিলোঁ, লাইভ এটাও কৰিছিলোঁ, ভিউখিনি চাব। গৈ আছোঁ এতিয়া শ্বেয়াৰিং কাৰেৰে। ইয়াৰ ঘৰবোৰ সেয়াই কাঠেৰে বনাই যে, খুবেই ভাল লাগে, কাঠ আৰু টিঙৰ ঘৰবিলাক। কাঠেৰে বনোৱা ঘৰবিলাক হেৰিও থাকে, গৰমো থাকে, ঠাণ্ডাৰ দিনতো ঠাণ্ডা থাকে, মানে ঠাণ্ডাৰ দিনত গৰম থাকে আৰু গৰমৰ দিনত ঠাণ্ডা থাকে, খুব ভাল লাগে। এইবিলাক দোকান বজাৰ কাৰণে অলপ RCC কৰিছে। ইন জেনেৰেলি ঘৰবিলাক কাঠৰ আৰু টিঙৰ থাকে, ইমান ভাল লাগে। এইবিলাক RCC কৰিছে আৰু আজিকালি, কাৰণ RCC কৰিলে কম জেগাতে বহুতখিনি স্পেচ পোৱা যায়। আছাম টাইপৰ ঘৰবিলাকৰ স্পেচবিলাক আৰু ওপৰত বনাব নোৱাৰে, চৌটো হয়। আৰু এই পাহাৰবিলাক পিছে পিছে দেখিছেনে, এইবিলাক বিৰাট ডাঙৰ ডাঙৰ পাহাৰ, কিন্তু পাহাৰবিলাক প্ৰচণ্ড ডাঙৰ ডাঙৰ পাহাৰ, এনেকৈহে কমকৈ দেখা গৈছে। এই দোকান বজাৰবোৰৰ কাৰণে মানে গাড়ীৰ পৰা হেৰিবোৰ লোৱা দিগদাৰ, ক্লিপবিলাক লোৱা, সেইবিলাক বিৰাট ডাঙৰ ডাঙৰ। আৰু এই পাহাৰবিলাকৰ গোটেই পাইন, বেলেগ বেলেগ টাইপৰ পাইন, খুবেই ধুনীয়া। এনেই জেনেৰেল পাহাৰ, গুৱাহাটীৰ যিবিলাক পাহাৰ, তাত এনেকুৱা ধৰণৰ পাইনবোৰ নাই, এনেই গছবোৰ আছে। কিন্তু এই জিৰ' মানুহ এইকাৰণেই আহে, কাৰণ ইয়াৰ পাইনবিলাক ইমানেই ধুনীয়া। শ্বিলঙৰো ভাল লাগে, কিন্তু শ্বিলঙতকৈ বৰ ধুনীয়া পাহাৰ এইবিলাক, ধুনীয়া ধুনীয়া পাইন আছে, একদম সতেজ সতেজ পাহাৰবিলাক, খুব ওখ ওখ। কিন্তু এই পাহাৰবোৰ মাউণ্টেইন টাইপৰে হয়, আৰু এই পাহাৰবিলাক আচলতে এইটো পাহাৰ বুলিয়ে ক'ব চাগে, য'ত গছ গছনি থাকে। মাউণ্টেইনবিলাকত আচলতে গছবোৰতকৈ ৰক, মানে শিল আৰু বৰফ, সেইবিলাক দেখিছেনে, একদম নীলা আকাশ, বগা ডাৱৰ। এয়া পাই গ'লোহি আমি অল্ড জিৰ'। এতিয়া নামি পেলাই আমি গিলভিন্ডৰ সেইখনতে, এয়াৰপৰ্টৰ সন্মুখত নকৰিলোঁ আৰু ভিডিঅ'টো। এতিয়া খোজকাঢ়ি অকণ আগলৈকে যাম, আৰু যাই পেলাই কিবা এটা খামো ইয়াতে। চাই থাককচোন ভিডিঅ'টো, ভাল পাব। চেলফিও অলপ কৰিলোঁ। এয়াই অল্ড জিৰ'ৰ মাৰ্কেট,
আমি আগুৱাই গৈ আছোঁ, অলপ ধান খেতিৰ ফালে যাওঁ। অল্ড জিৰ' মাৰ্কেটখনো ভাল, কিন্তু এতিয়া যিটো হাপলি হয়, জিৰ' হাপলি, তাত বেছি শ্বপিং কমপ্লেক্স আৰু বেছি হেৰি আছে আৰু দোকান বজাৰ। ইয়াত যেনিবা এয়াৰপৰ্টটো আছে আৰু এয়া এই মানে নৰাও পচিবৰে হ'ল আৰু ধান খেতি, আৰু খেতিৰে মাটি কিনি কিনি এইবিলাক মানুহে ঘৰ বনাইছে। মানে সেয়া দেখিছেনে, কনষ্ট্ৰাকশ্যনবোৰ কৰি আছে, এয়া মাটি পেলাই আছে ৰাস্তাৰ কাৰণে। এইবিলাক ধান খেতিৰে এৰিয়া হয়, কাৰণ মানুহ পপুলেশ্যন বাঢ়ি গৈছে, আৰু বাঢ়ি যোৱাৰ লগে লগে যিবিলাক বস্তিৰ মানুহ, গাঁৱৰ মানুহবিলাকে ইয়াত মাটি কিনি ঘৰবিলাক বনাইছে। এই দেখা পাইছেনে কি ধুনীয়া খেতি। এয়া অলপ চেলফি কৰিছোঁ, ইমান ডাঙৰ পাহাৰ কিন্তু কিমান সৰুকৈ দেখা গৈছে। এয়া লোকেল ৰেষ্টুৰেণ্ট এখনত চিকেন চাওমিন আৰু চিকেন ফ্ৰাইড ৰাইচ ল'লোঁ 80 ৰুপিজৰ। মানে চিকেন ফ্ৰাইড ৰাইচত পাপৰো দিছে ফ্ৰাই কৰি, দেখা পাইছেনে, পাপৰো ফ্ৰাই কৰি দিছে, আৰু চুপ দিছে, চিকেনৰ চুপ যে, আৰু ইমান ধুনীয়া এটা চাটনি দিছে, যিটো টমেটো আৰু হেৰি দি জলকীয়া আৰু বিলাহী দি যে বনায়, খুবেই টেষ্টি, খুব টেষ্টি বনাইছিলে। চিকেনো ছেট কৰি দিছে, চিকেনবিলাক ৰষ্টিং টাইপৰ ফ্ৰাইড চিকেন। এয়া ঘূৰি আহিলোঁ, সেই একেই মাৰুতি কোম্পানীৰ যিটো টেম্পো হয়, মেজিকৰ নিচিনা হেভি হয় এই গাড়ীবিলাক। ঘূৰি আহিলোঁ, ঘূৰি আহোঁতে অপজিট ছাইডৰ, মই যিটো ছাইডৰ ক্লিপ লোৱা নাছিলোঁ, সেয়া বোলো আপোনালোকৰ কাৰণে ক্লিপকেইটা ল'লোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব আৰু গোটেই ভিডিঅ'টো চাব। যিসকল জিৰ'লৈ অহা নাই, এটা আভাস পালে যে জিৰ' হাপলি আৰু অল্ড জিৰ' বেছি দূৰ নহয়, 6-7 কিলোমিটাৰ বা 10 কিলোমিটাৰো হ'ব নেকি, 7-8 কিলোমিটাৰমান হ'ব চাগে, গুগলত চাই ল'ব ডিষ্টেঞ্চটো। 40 ৰুপিজকৈ লয় জিৰ' হাপলিৰ পৰা, 1 পাৰ্চন 5 ছিটাৰ সেইবিলাক গাড়ীবিলাক। থেংক ইউ ফৰ ৱাটছিং। নেক্সট ভিডিঅ'বোৰো চাব বুলি আশা কৰিলোঁ।